স্বাগতম জানাইছো সকলোকে মোৰ নতুন আইটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ডেংগু জ্বৰ বা ডেংগু সম্পৰ্কে। আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপোনালোক লাভান্বিত হ'ব। অনুৰোধ জনাইছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব। ডেংগু জ্বৰটো আচলতে এডিছ মস্কিটো নামৰ এবিধ মহে কামোৰাৰ ফলত হয়। এই ৰোগটো সাধাৰণতে গ্ৰীষ্মপ্ৰধান এৰিয়াত হয়। ডেংগুৰ আপোনাৰ 4টা সেৰোটাইপছ আছে: ডেংগু 1, ডেংগু 2, ডেংগু 3, ডেংগু 4। এতিয়া আমি আলোচনা কৰিম ডেংগু জ্বৰৰ কিছু চিমটমছ সম্পৰ্কে, ইয়াৰ কমপ্লিকেশ্যনছ মানে জটিলতা সম্পৰ্কে, কিছু ঘৰুৱা উপায় ইয়াক কেনেকৈ প্ৰিভেনশ্যন কৰিব পাৰি সেই সম্পৰ্কে, আৰু সদশেষত ট্ৰিটমেণ্ট সম্পৰ্কে আলোচনা কৰিম। এতিয়া আহিছোঁ চিমটমছ বা লক্ষণ সম্পৰ্কে। এডিছ মহে কামোৰাৰ ফলত আপোনাৰ 2 পৰা 7 দিনৰ ভিতৰত এই চিমটমছসমূহ দেখা দিব পাৰে। মাইল্ড চিমটমছবোৰ যেনেকুৱা সাধাৰণ লক্ষণসমূহ মই কৈ আছোঁ। সাধাৰণ লক্ষণসমূহ যেনেকৈ আপোনাৰ 101 ডিগ্ৰীৰ পৰা 104 ডিগ্ৰীলৈকে জ্বৰ হ'ব পাৰে, অতিমাত্ৰা মাংসপেশী বিষাব পাৰে বা গাঁঠিয়ে গাঁঠিয়ে জইণ্ট পেইন হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, চৰ থ্ৰোট মানে ডিঙি ব্যথা হ'ব পাৰে, তাৰপিছত বমি হ'ব পাৰে, বুকু বিষ হ'ব পাৰে। চিভিয়াৰ চিমটমছৰ ক্ষেত্ৰত আপোনাৰ অতিমাত্ৰা পেট বিষ হ'ব পাৰে, দেন ভমিটিংটো পাৰ্চিষ্টেণ্ট ভমিটিং হ'ব পাৰে। তাৰপিছত আপোনাৰ দাঁতৰ মাড়িৰ পৰা ব্লিডিং হ'ব পাৰে বা নাকেদি আপোনাৰ ৰক্তক্ষৰণ হ'ব পাৰে। কেতিয়াবা আকৌ ইউৰিন বা ষ্টুলৰ লগত আপোনাৰ ৰক্ত যাব পাৰে। কেতিয়াবা ব্ৰিডিং লওঁতে মানে শ্বাস প্ৰশ্বাস লওঁতে কষ্ট হ'ব পাৰে। তাৰপিছত আপোনাৰ ছালৰ ওপৰত ৰঙা ৰঙা হ'ব পাৰে, যেনেকুৱা আমি যাক মেকুলোপেপুলাৰ ৰেছ বুলি কওঁ। তো ৰেছৰ সৃষ্টি হ'ব পাৰে। আপোনালোকক দেখাই আছোঁ, স্ক্ৰীণত চাব পাৰিব ৰেছটো কেনেকুৱা হ'ব পাৰে, কেনেকুৱা ৰঙা ৰঙা হ'ব পাৰে। তো আপোনালোকে চাই লওক, তেতিয়া বুজিব পাৰিব যে ৰেছ কাক কয়। গতিকে কাৰোবাৰ যদি সন্দেহ হয় যে আপোনাৰ ডেংগু জ্বৰ হৈছে বা ডেংগু ৰোগত আক্ৰান্ত হৈছে, তেতিয়াহ'লে আপুনি ঘৰত বহি নাথাকিব। ইয়াৰ কমপ্লিকেশ্যনছবোৰ যদি হৈ যায়, তেতিয়াহ'লে এইটো এটা ভয়ানক ৰোগ হ'ব পাৰে। তো আপুনি ততাতৈয়াকৈ ওচৰৰ ডক্তৰৰ পৰামৰ্শ ল'ব বা হস্পিটেলত যাব, কাৰণ ইয়াৰ কমপ্লিকেশ্যনছসমূহ যেতিয়া আপোনাৰ হাইপাৰটেনশ্যন হৈ যাব, প্ৰেছাৰ কমি যাব, পালছ প্ৰেছাৰ কমি যাব, তেতিয়াহ'লে আপুনি এটা ভয়াৱহ এটা কণ্ডিশ্যনত পৰি যাব পাৰে। তো আপুনি ঘৰত বহি নাথাকিব বা সাধাৰণ পেৰাচিটামল খাই আপুনি জ্বৰখিনি কমাই নিদিব। আহিছোঁ ইয়াৰ ট্ৰিটমেণ্ট সম্পৰ্কে। আচলতে ডেংগু জ্বৰ বা এই ডেংগু বেমাৰৰ কোনো স্পেচিফিক ট্ৰিটমেণ্ট নাই। এইটো এটা আমাৰ চিমটমেটিক ট্ৰিটমেণ্ট হয়। যেনেকুৱা আপোনাৰ জ্বৰ হ'লে পেৰাচিটামল জাতীয় ঔষধ দিয়া হয়, বা হাইপাৰটেনশ্যন হ'লে IV ফ্লুইড দিয়া হয়, বা ভমিটিং হ'লে এণ্টিমিটিক দিয়া হয়। এনেকুৱা ট্ৰিটমেণ্ট হয়, ইয়াৰ কোনো স্পেচিফিক ট্ৰিটমেণ্ট নাই। তাৰপিছত এই কিছুমানে ডেংগু হোৱাৰ পিছত কিছুমানে ভাবে যে সন্দেহ হয় যে মোৰ ডেংগু হোৱা নাই বা ডেংগু হৈছে নেকি। ইয়াত নিশ্চিতকৰণৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। হস্পিটেলত গ'লে আপোনাৰ এণ্টিজেন বা এণ্টিবডি টেষ্ট কৰিলেই ধৰা পৰে যে আপোনাৰ ডেংগু হৈছে নে নাই। এতিয়া আহিছোঁ ইয়াৰ প্ৰিভেনশ্যন বা প্ৰতিকাৰ সম্পৰ্কে। খুব সহজ। আপুনি যদি কোনোবা ডেংগু ৰোগ আক্ৰান্ত এৰিয়াত যায়, তেতিয়াহ'লে আপুনি ফুল স্লিভৰ কাপোৰ পিন্ধিব, পাৰিলে মোজা বা চক্স ইউজ কৰিব। ইয়াৰ বাদেও কিছুমান মাৰ্কেটত আজিকালি ৰিপেলেণ্ট পোৱা যায়, আপুনি সেইবিলাক কিনি ল'ব পাৰে। পাৰমেথ্ৰিন টাইপৰ কিছুমান ৰিপেলেণ্ট আছে, সেইবিলাক ইউজ কৰিব পাৰে। তাৰ বাদেও ডেংগু ৰোগ আচলতে খুব পৰিষ্কাৰ পানীত এই মহে কণী পাৰে। তো গতিকে আপুনি ঘৰত যেতিয়া আপোনাৰ ঘৰত যদি ফুলৰ টাব থাকে, সেইবিলাক উইকলি চাফা কৰিব, বা খালী টায়াৰত পানী জমা হৈ থাকিলে সেইবিলাক চাফা কৰিব। কোনোবা পাত্ৰত যদি এটা উইকত আপুনি পানী ৰাখিছে, চাফা নকৰে, তেতিয়াহ'লে উইকলি এইটো চাফা কৰিব। বা নাৰিকল খাইছে, নাৰিকল খোৱাৰ পিছত খোলাটো ঘৰতে পেলাই থৈ দিছে, তাত পানী জমা হৈ আছে, সেইটো উইকলি চাফা কৰিব। তো মানে পৰিষ্কাৰ পানীত ডেংগু বেমাৰ বেছিকৈ হোৱাৰ সম্ভাৱনা থাকে। মানে তাতে ডেংগু মহে বেছিকৈ এডিছ মহে কণী পাৰে। গতিকে আপুনি এটা সপ্তাহত এটা ৰুটিন বনাই ল'ব যে প্ৰতিটো সপ্তাহত আপুনি ঘৰত থকা যিবিলাক পাত্ৰ বা ছাদত কিছুমান আপোনালোকে গছ পুলি ৰুৱে, তো সেইবিলাকত আপোনাৰ এই এডিছ মহে কণী পাৰিব পাৰে, যাৰ ফলত বংশ বিস্তাৰ কৰে। গতিকে এইটো আপোনালোকে প্ৰিভেনশ্যন কৰিব লাগিব, যাতে সাৱধানতা অৱলম্বন কৰিব লাগিব যে সপ্তাহৰ বেছি যাতে কোনোবা বস্তুত পানী জমা হৈ নাথাকে। আপোনালোকে সুস্থ থাকক, ভালে থাকক। ভিডিঅ'টো শ্বেয়াৰ কৰিব ভাল লাগিলে। ধন্যবাদ।